নমস্কাৰ জুনাকৰ মজিয়ালৈ আপোনালোকক স্বাগতম আপোনালোকক আজিৰ নতুন হিটান ৰেচিপিলৈ স্বাগতম জনালোঁ আপোনালোকে হয়তো কোমোৰাৰ সৈতে হাঁহৰ মাংস সকলোৱে খাইছে আজি মই আপোনাক দেখুৱাম কোমোৰাৰ সৈতে মুৰ্গী মাংস কেনেকৈ বনাব পাৰি আহকচোন ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ পোন প্ৰথমতে আপুনি লোকেল মুৰ্গীটোৰ বাকলি ভালদৰে গুচাই ল'ব তাৰ পিছত ইয়াক সাফা পানীৰে ধুই পেলাব এতিয়া আপুনি আপোনাৰ ইচ্ছামতে ইয়াক কাটিব এতিয়া আমাৰ কটা মুৰ্গী মাংসখিনি তৈয়াৰ হৈ গ'ল আমি আগতীয়াকৈ কাটি থৈছিলোঁ কোমোৰা আলু তেজপাত শুকান জলকীয়া পিঁয়াজ আৰু কেঁচা জলকীয়া পোন প্ৰথমতে আপুনি আলুখিনি অলপ ৰঙচুৱাকৈ ভাজিব তাৰ পিছত আপুনি আগতীয়াকৈ কাটি থোৱা কোমোৰাখিনিও আলুৰ লগত অকমান সময় ভাজিব আলু আৰু কোমোৰাখিনি ৰঙচুৱা হোৱাৰ পিছত আপুনি এইখিনি নমাই থ'ব পাৰে এতিয়া আমি লো ফ্লেমত তেজপাতখিনি ভাজিম তাৰ পিছত আপুনি শুকান জলকীয়া কেইটা ভাজিব এইখিনি হোৱাৰ পিছত আমি আগতীয়াকৈ কাটি থোৱা পিঁয়াজখিনি একেলগে ভাজিম মনত ৰাখিব যে পিঁয়াজখিনি আমি ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব প্ৰায় ৩-৪ মিনিট ভজাৰ পিছত আমি ইয়াত কেঁচা মাংসখিনি দি দিম আপোনালোকে মাংসখিনি আগতীয়াকৈ মেৰিনেট কৰি ৰাখিবও পাৰে বা নাৰাখিবও পাৰে এতিয়া আমি কেঁচা মাংসৰ ওপৰত হালধি গুড়ি ছটিয়াম হালধিখিনি আপুনি নিজৰ ইচ্ছামতে দিব পাৰে তাৰ পিছত আমি আপুনি সোৱাদ অনুযায়ী নিমখ দিব নিমখখিনি দিয়া হোৱাৰ পিছত আপুনি জিৰা গুড়ি অলপ দিব পাৰে তাৰ পিছত মই শুকান জলকীয়া গুড়ি দিছোঁ এইটো শুকান জলকীয়া গুড়িটো অপচনেল হয় আপুনি দিবও পাৰে বা নিদিবও পাৰে এতিয়া আমি আগতীয়াকৈ পিহি লোৱা আদা নহৰুখিনি দিম এই মছলাৰ মিশ্ৰণটো একেলগ কৰি এতিয়া আপুনি অলপ দেৰি মাংসখিনি লৰাই থাকিব এতিয়া আপুনি জুইটো অকমান বঢ়াই দিব পাৰে মাংসখিনি ভাজি থকাৰ পিছত আপুনি ঢাকনি দিব পাৰে কিন্তু আপুনি মনত ৰাখিব যে মাংসখিনি যাতে কেৰাহীৰ তলত লাগি নাযায় আমি অকমান দেৰি ঢাকনি দি পেলাই মাংসখিনি ভাজি থাকিম ঢাকনিখন গুচাই দেখিলোঁ যে মাংসখিনি কালাৰ অলপ আহিছে
আমি আকৌ ভাজিবলৈ আৰম্ভ কৰিম। সাধাৰণতে 10 পৰা 15 মিনিটমান সময় ভাজিলে মাংসখিনি অকণমান সিজিবলৈ আৰম্ভ কৰে। এতিয়া আপুনি মাংসখিনিত পানী দিব পাৰে। পানীখিনি আপুনি আপোনাৰ ইচ্ছামতে দিব পাৰে। এনেদৰে 10-15 মিনিট সময় ভালদৰে উতলাৰ পিছত আমাৰ কোমোৰাৰ সৈতে মুৰ্গী মাংস তৈয়াৰ হৈ গ'ল। এতিয়া আপুনি আপোনাৰ ইচ্ছামতে ইয়াক পৰিৱেশন কৰিব পাৰে। কোমোৰাৰ লগত মুৰ্গী মাংস খাই আপুনি কেনে পালে আমাক জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই ভাল পালে আপুনি লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।